নমস্কাৰ বন্ধুসকল, প্ৰেমত আউল গল্পটোৰ আজি মই অন্তিম খণ্ডটি লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। ইতিমধ্যে মই আপোনালোকক 4টা খণ্ড পাঠ কৰি শুনালোঁ। কেনে পাইছে আপোনালোকে? এই গল্পটো গতানুগতিক জীৱনত ঘটি থকা কিছুমান ঘটনাৰ ওপৰত লিখা হয়। এইটো নহয় যে কাৰোবাক মই লক্ষ্য কৰি লিখিছিলোঁ। এইটো কাল্পনিক ঘটনা, কিন্তু আমি তেনেকুৱা ধৰণৰ ঘটনা দেখিবলৈ পাওঁ বাস্তৱ জীৱনতো। ঠিক কিছুমান মোৰ তেনেকুৱা অনুভৱ হ'ল যে ছোৱালী এজনীয়ে কি ভুগিবলগীয়া হয়, মই তাকেই গল্প আকাৰত প্ৰকাশ কৰিব বিচাৰিছিলোঁ। 4ৰ্থ খণ্ডটিত মই আপোনালোকক পাঠ কৰি শুনাইছিলোঁ কিদৰে ময়ূৰে মণিষাৰ লগত সম্পৰ্কটি শেষ কৰে আৰু তেতিয়া মণিষাৰ জীৱনত এটি নতুন মূৰ লয়। আজি মই অন্তিম খণ্ডটি পাঠ কৰি শুনাম। আপোনালোকে কেনে পাইছে জনাব। যদি আপোনালোকৰ ভাল লাগিছে তেন্তে তলত লাইক আৰু ছাবস্ক্ৰাইব বাটনটোত ক্লিক কৰিব, লগতে বেল আইকনটো ক্লিক কৰি দিব। মই পৰৱৰ্তী কালত কিছুমান নতুন ঘটনাৰ লগত সমন্বয় ৰাখি গল্প আৰু কবিতা লৈ আহিম, আপোনালোকে শুনিবলৈ পাৰিব। মই আৰম্ভ কৰিবলৈ লৈছোঁ 5ম খণ্ডটি। এইটো অন্তিম খণ্ড প্ৰেমত আউল গল্পটোৰ। মণিষাৰ ফোনটো বাজি উঠিল। অচিনাকি নাম্বাৰ। তাই ফোনটো ৰিচিভ কৰিলে। হেল্ল'। ধীৰাজে উত্তৰ দিলে, মণি লাঞ্চ কৰিলিনে? মণিষাই ক'লে, নাই কৰিমহে, কচোন কিবা কথা আছিল নেকি? ধীৰাজৰ উত্তৰ, সন্ধিয়া মই তোৰ অফিচৰ তলত ৰৈ থাকিম, ওলাই আহিবি। তোক বহুত দিন লগ পোৱা নাইও, তোৰ লগত কথা আছে। মণিষাই ভাবিছে, ইমান চেণ্টিৰি কৈছে আজি ধীৰাজে। তাই ক'লে, ফোনত ক'ব নোৱাৰ নেকি? হ'ব দে, আহিবি বাৰু। ধীৰাজে খুব উৎফুল্লিত মনেৰে কৈ গ'ল, অ'কে, সন্ধিয়া লগ পাম। মণিষাই ধীৰাজৰ কথা ভাবে। সি আকৌ মনৰ কথা সম্পূৰ্ণকৈ খুলি নকয় যে। ক'বনো কেনেকৈ? সিও বুজে তাইৰ বাবে সিহঁতৰ বন্ধুত্ব কিমান ইম্পৰ্টেণ্ট। এইকেইদিন তাই অলপ ব্যস্ত। অফিচৰ ঢেৰ কাম। প্ৰতিবাৰ দিল্লীত হোৱা ৱৰ্কশ্বপটো এইবাৰ গুৱাহাটীতে হ'ব। আজৰি সময় বুলিবলৈ নোহোৱা হৈছে তাইৰ। নিবিৰে মাজে সময়ে তাইক ফোন কৰিয়ে থাকে। তাইৰ মনটো ভাল লাগে তাৰ লগত কথা পাতিলে। সময়বোৰ যেন পলকতে উৰি যায়। এদিন চেক বুজি সি তাইক ক'লে যিটো কথা তাৰ উপলব্ধি কৰোঁতে বহুত দেৰি হৈ গ'ল। নিবিৰৰ মাকে বোৱাৰী এজনী সোনকালে আনিব লাগে বুলি ক'লে তাৰ হেনো মণিষাৰ মুখখন মনলৈ আহে। এতিয়া আৰু ইমান ভাবিবলৈ মন নাই তাৰ। কেইদিনমানৰ পিছত নিবিৰে মণিষাক ক'লে, মণি, আমাৰ ইমান বছৰৰ চিনাকিক এটা নতুন ৰূপ দিব বিচাৰোঁ। তোমাক কিবা সুধিব পাৰোঁনে? মণিষাৰ বুকুখন ধক ধক কৰিছে, যেন হাতুৰিৰ কোব। তাই ক'লে, কি ক'ব খুজিছা? মই একো বুজা নাই। নিবিৰে মুখত হাঁহিছে যদিও তাৰো হাৰ্টবিট বাঢ়ি গৈছে। সি লাহেকৈ ক'লে, উইল ইউ মেৰি মি? মণিষাৰ শুনি খুব ভাল লাগিছে। তাইৰ মনৰ পখিলাজনী যেন আকৌ উৰিব খুজিছে। তাই লাহেকৈ ক'লে, লাজ অনুভৱ কৰি ক'লে, তুমি যিদৰে আগুৱাব বিচৰা, আই এম অ'কে। নিবিৰে ক'লে, ঠিক আছে, এই সপ্তাহতে মোৰ মা দেউতা তোমালোকৰ ঘৰলৈ যাব। কেইদিনমান গ'ল। নিবিৰ আৰু মণিষাৰ বিয়াৰ দিন ঠিক হ'ল। 3 মাহৰ পিছত এটা ভাল দিন মিলিছে। মনৰ মাজত সোমাই থকা কিবা এটা যেন সঁচা হ'বলৈ গৈ আছে। 10 বছৰ পুৰণি দিনবোৰ যেন আকৌ এবাৰ পাবলৈ মন গৈছে মণিষাৰ। সকলোবোৰ সপোন লাগিছে।
বিয়াৰ দিন আহি পালে। বিয়ালৈ কলেজৰ বন্ধু বান্ধৱীবোৰ আহিল। লগৰ কেইজনীয়ে তাইক জোকালে, ঐ ক'ত লুকুৱাই ৰাখিছিলি? ফাইনেলি নিবিৰৰ লগত বিয়াত বহিবি আৰু। বিয়ালৈ ধীৰাজো আহিছিল। কামত যথেষ্ট লাগি ভাগি দিছে। ৰাতি দৰা অহাৰ সময়ত ধীৰাজে দৌৰি গৈ নিবিৰক চাই আহিলে। দৰা সাজত একপি ফটোও তুলি আনিলে। আকৌ দৌৰি আহি মণিৰ ওচৰ পালে, মানে তাৰ মণিহাৰ। আকৌ মণিহাক ক'লে, মণি আহি পালে তোক লৈ যাবলৈ। এই আছা ফটো এখন তুলি আনিলোঁ। নিবিৰক দৰা সাজত চাই ল, ৰভাতলি তোলৈ ৰৈ আছে। মণিহাই এটি সন্তুষ্টিৰ হাঁহি মাৰিলে আৰু ক'লে, থেংক ইউ। এইবাৰ ধীৰাজে মণিহাৰ একপি ফটো তুলিলে আৰু নিবিৰ আৰু মণিহাৰ এই মুহূৰ্তৰ দুইখন ফটো এডিট কৰি এখন বনালে আৰু মণিহাক পঠিয়ালে আৰু ক'লে, মণি তোৰ এই হাঁহিটোৰ বাবে মই এইখিনি কৰিলোঁ। তই নিবিৰৰ লগত সুখী থাকিবি মণি, তই বহুত সুখী থাকিবি নিবিৰৰ লগত। মণিহাই ক'লে, এতিয়া তই তোৰ দায়িত্ব থকাৰ দোহাই দি থাকিব নোৱাৰিবি। নিজৰ জীৱনৰ কথা ভাব আৰু। মনত আছে নহয় তোৰ, টেটৰ শিক্ষয়িত্ৰীজনী তোলৈ ৰৈ আছে। অলপ মন কৰিবিচোন। তাইৰ লগত সুখ দুখ হাঁহি ফূৰ্তি মনৰ সকলো কথা ভগাই ল'বি। মই তোৰ বান্ধৱী হিচাপে সদায় আছোঁ তোৰ ওচৰত। ধন্যবাদ বন্ধুসকল। প্ৰেমত আউল গল্পটো মই ইমানতে সমাপ্ত কৰিলোঁ। আপোনালোকে কেনে পাইছে কমেণ্ট ছেকশ্যনত জনালে নথৈ আনন্দিত হ'ম আৰু মই উৎসাহ পাম যে মই আকৌ কিছুমান নতুন ঘটনাৰ লগত সামঞ্জস্য ৰাখি আৰু কিবা লিখিব আৰু আপোনালোকক বিলাব পাৰোঁ। আপোনালোকৰ মন্তব্যই মোক অনুপ্ৰাণিত কৰিব। ধন্যবাদ।